আহি পালোঁ জুবিন ক্ষেত্ৰ। ফাইনেলি আহি পালোঁ জুবিন মন্দিৰৰ আশা মানে আহিম বুলি আহিবই পৰা নাছিলোঁ। তো আজি কিবাকৈ মিলালোঁ, তো আহি পালোঁ জুবিন ক্ষেত্ৰত। ৰাতিপুৱা আহিলোঁ আমি জুবিন ক্ষেত্ৰত আহি পাইছোঁ, আপোনালোকে চাই থাকিবি। যাওঁ এতিয়া ভিতৰলৈ। তো সকলোৱে মানে জুবিন দাই যি ভাল পায় সকলোবিলাক ইয়াতে আনি থৈ দিয়া হৈছে। ইয়াতে এনেকৈ চাকি জ্বলাই হৈছে, ৰখা আছে ইয়াতে। আৰু জুবিন দাই মানে যি ভাল পায় সকলোখিনিয়ে ইয়াতে আনি কিনে সামগ্ৰীখিনি ইয়াতে উপলব্ধ হৈ আছে। জুবিন দাই কিতাপ পঢ়ি ভাল পাইছিলে, এইবিলাক কিতাপ আছে, টুপি এইবিলাক পিন্ধা চখ আছিল। তাৰপিছত লগতে এইবিলাক গামোচা, তাৰপিছত এইবিলাক ময়ূৰৰ পাখি, এইবিলাক মানে যিবিলাক জুবিন দাই ভাল পাইছিল সেইবিলাক বস্তু সকলোৱে গোটেইখিনি প্ৰিয় বস্তুবিলাক ইয়াতে ৰখাই থৈছে। এইখন চাওক ইয়াতে কি বৰ্ড এইখনো ইয়াতে আনি থৈ দিছে। তো যিমান যি নহওক জুবিন দাৰ যিখিনি ভাল পোৱা বস্তু গোটেইখিনি বস্তু ইয়াতে আছে। পিছফালে জুবিন দাই ভাল পোৱা এইবিলাক বাঁহী আছে, গীটাৰ আছে, তো চবখিনি ইয়াতে থৈ দিছে। আৰু জুবিন দাই ডাঙৰকৈ ফটো এখন দি থোৱা হৈছে। আৰু গামোচা ইয়াতে অসংখ্য আছে, মানে গামোচা যিমান চাৰিওফালে চব গামোচাই জুবিন দাৰ কাৰণে। বুকুখন বিষায়। সেইটোৱে কথা, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু তো জুবিন ক্ষেত্ৰত আহি কিনে জুবিন দাৰ ইয়াতে আহি কিনে আমি এইটো চাকি জ্বলাই দিওঁ, অলপ চাকিৰ লগত অলপ খুলি সেৱা এটা কৰিলোঁ, তাতে জুবিন দাৰ আত্মাই চিৰশান্তি লাভ কৰে আৰু স্বৰ্গ লাভ কৰে। য'ত আছে জুবিন দাই তাতে ভালে থাকক, কুশলে থাকক, তাৰে কামনা আৰু প্ৰভুৰ ওচৰত, ভগৱানৰ ওচৰত। সেইখিনিয়ে আৰু কি ক'ম, আৰু ক'বৰ কাৰণে একো ভাষাই নাই। আৰু এইখিনিয়ে সেই ঠাইডোখৰ য'ত জুবিন দাৰ শেষ কৃতজ্ঞ মানে চিতা দিয়া আছিল ইয়াতে। একচুৱেলি ইয়াতে গেটখন এতিয়া বন্ধ কৰা আছে, ভিতৰত সোমাব নোৱাৰিলোঁ। তো আপোনালোকক বাহিৰৰ পৰা দেখাই আছোঁ। জুবিনলৈ আহি তোমাৰ অনুভৱ কেনেকুৱা? জুবিন ক্ষেত্ৰত আহিলোঁ এতিয়া, তো আহি পালোঁ। আৰু ইয়াত আহি মানে আগতে টিভিত মানে মোবাইলত দেখা পাই আছিলোঁ যে জুবিন ক্ষেত্ৰত এনেকুৱা বনাইছে বা এইবিলাক কৰিছে, তো চবখিনি দেখা পালোঁ আহি। তো ইয়াতে এটা বস্তু আহি অনুভৱ হ'ল যে আমি যেতিয়া ক'ৰবাত বেলেগ এখন মানে শেষ কৃতজ্ঞ কৰা যিটো স্থান, শ্মশান বুলি কয়, তাতে গ'লে আমি মনত এটা ভাৱ হয় যে আহি কিনে আমি ঘৰত যাই গা ধুব লাগিব, গা নোধোৱাকৈ আমি ঘৰত নোসোমাওঁ। কিন্তু মানে ইয়াতে আহি এনেকুৱা অনুভৱ হ'ল যে আমি য'ত আহিছোঁ ইয়াতে এটা ক'ৰবাত মন্দিৰত আহিছোঁ। এটা মানে আমাৰ জুবিন দাৰ মন্দিৰ, এটা মন্দিৰত যেনেকৈ আহিছোঁ ইয়াতে আহি কিনে সেনেকৈ অনুভৱ হৈছে আমি মন্দিৰত আহি কিনে ইয়াতে পূজা চূজা কৰিলোঁ আৰু মনটো হাত চাকি থাকি জ্বলালোঁ। মনটো মানে শান্তি আৰু বহুত অহাৰ লগে লগে ইয়াতে মনটোৱে চেঞ্জ হৈ গ'ল অহাৰ পিছত। তো যোনে এতিয়ালৈকে অহা নাই তেওঁলোকক মই অনুৰোধ কৰিম, আহক এবাৰ জুবিন দাৰ ক্ষেত্ৰলৈ, আৰু আহি এবাৰ ঠাইখিনি পৰিদৰ্শন কৰক। আৰু আমাৰ জুবিন দাৰ যিটো মানে শেষ কৃতজ্ঞ কৰিছে ইয়াতে, মানে ভিতৰত একচুৱেলি ৱাল গ্ৰিল দি লগোৱা আছে, ভিতৰত সোমাব নোৱাৰিলোঁ। তো আহি কিনে ইয়াতে চাওক আৰু ভাল লাগিব আপোনালোকৰ। এইবিলাক চাওক কিমান বস্তু ইয়াতে ৰখাই দিছে, চব জুবিন দা, সকলোতে অনলি জুবিন দা। এইবিলাক মানে কি হৈছে, য'ৰ পৰা আহিছে চাবৰ কাৰণে ইয়াতে সকলোৱে এইবিলাক বেনাৰ লৈছে আৰু সকলোৰে পৰা মানে এইবিলাক ৰখাইছে ইয়াতে। চাৰিওফালে চব বেনাৰে এইবিলাক মানে জুবিন দাক ভাল পোৱা অনুৰাগীৰ আন এটা আপোনালোকক উদাহৰণ দেখাওঁ এতিয়া। এইবিলাক হ'ল মাটিৰ চাকি, চাওক কিমান মাটিৰ চাকি ইয়াতে দম পৰিছে। এইবিলাক চব জুবিন দাই ভাল পোৱা যিমান অনুৰাগী আছে, অনুৰাগীবিলাকে জ্বলাই থোৱা চাকি। এইবিলাক চাওক একদম পাহাৰ হৈছে, চাকি দি পেলাই পাহাৰ হৈ গৈছে এইফালে, চাওক আপোনালোকে এইবিলাক চাকিৰ পাহাৰ। মানে ইমান অনুৰাগী আছে জুবিন দাৰ, আৰু ইমান অনুৰাগী আছে, সকলোৱে ইয়াতে জুবিন দাৰ কাৰণে আহি কিনে এবাৰ হ'লেও চাকি বন্তি জ্বলাই গুচি গৈছে। চাওক জীৱনত মই কেতিয়াও এনেকুৱাও দেখা পোৱা নাই যে মানে আগতে এনেকুৱা কেতিয়াও দেখা নাই যে
মানুহ এজনক যদিও বা ভাল পায় বা অনুৰাগী বহুত দেখিছোঁ, কিন্তু জুবিন দাৰ নিচিনা অনুৰাগী আমি ক'তো দেখা পোৱা নাই। ইয়াতে পৰি ৰৈছে বা এইবিলাক ছাইড কৰি থৈ দিছে, কাৰণ ডেইলি মানুহ ভক্ত আহি থাকে বা অনুৰাগী আহি থাকে, সকলোৱে চাকি বন্তি জ্বলায়। তো এইবিলাক থাকিলে অসুবিধা হ'ব, তো সকলোৱে এইবিলাক মানে এনেকৈ ছাইড কৰি থৈ দিছে পিছফালে। ভাল পোৱাৰ বা অনুৰাগীৰ ইয়াতকৈ ডাঙৰ প্ৰমাণ আৰু কি লাগে আপোনালোকক? আমাৰ গৌৰৱৰ বিষয়ে, কাৰণ এনেকুৱা এজন ভাল পোৱা ব্যক্তি আমাৰ মাজত আছিলে। আৰু আমি তো আহোঁতে আমি আহিছিলোঁ উবেৰত, আৰু এতিয়া আমি যাই আছোঁ ট্ৰেভেলাৰত যাই আছোঁ, কাৰণ ইফালে উবেৰ ইমান নাপায়। তো আমি ট্ৰেভেলাৰতে যাই আছোঁ, আগত বহিছোঁ একদম।